গৰমে গৰমে চাহ খোৱাৰ আমেজেই সুকীয়া। চাহ বুলি ক'লে পোনপ্ৰথমে আমাৰ মনলৈ আহে একাপ গৰম গৰম চাহ। কিন্তু মই আজি আপোনালোকৰ মাজলৈ এটা ইউনিক ৰেচিপি লৈ আহিছোঁ। তেন্তে পলম নকৰি বলকচোন মোৰ ৰেচিপিটো কেনেকৈনো বনালোঁ তাকে চাওঁ। আইচ টি বনাবৰ বাবে চচপেন এটাত মই প্ৰথমে এনেদৰে 2 কাপ পানী দিম। এনেকুৱা চামুচেৰে আধা চামুচ চাহপাত দিছোঁ। এনেকুৱা খোলা চাহপাতৰ সলনি আপোনালোকে টি বেগো ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত 2 চামুচ চেনি দিছোঁ। চেনিৰ পৰিমাণটো আপোনালোকে নিজৰ সোৱাদ অনুসাৰে ব্যৱহাৰ কৰিব। এয়া মই এনেকুৱা পুদিনাৰ ফ্লেভাৰ দিবৰ বাবে এয়া 5টা পুদিনাৰ পাত ইয়াত এড কৰিম। এই মিশ্ৰণটো 2 মিনিটমানৰ কাৰণে উতলিবলৈ দিয়া হ'ব। এয়া চাওকচোন ধুনীয়া চাহৰ কালাৰ এটা আহিছে। এতিয়া আমি গোটেই মিশ্ৰণখিনি এটা পাত্ৰত চাকনিৰ সহায়ত চেকি ল'ম। এয়া মই চাহৰ মিশ্ৰণটো এনেদৰে চাকি লৈছোঁ। এই মিশ্ৰণখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দিব লাগিব। ঠাণ্ডা হোৱাৰ পিছত আমি 20 মিনিটমানৰ বাবে ফ্ৰিজত ৰাখি থ'ম। আৰু আপোনালোকে সকলোৱে জানে চাগে গৰমে গৰমে আমি কোনো বস্তু ফ্ৰিজত ৰাখিব নালাগে। যদিহে ডাইৰেক্ট গৰম বস্তু ফ্ৰিজত ৰাখি দিয়া হয় তেন্তে ফ্ৰিজৰ কাম কৰা ক্ষমতাটো কমি যায়। সেয়েহে আমি অলপ সময় এইখিনি ঠাণ্ডা হ'ব দিম। তাৰপিছত 20 মিনিটমানৰ বাবে আমি এইখিনি ফ্ৰিজত আৰু অলপ ঠাণ্ডা হোৱালৈ ৰাখি থ'ম। এই চাহখিনি সম্পূৰ্ণৰূপে ঠাণ্ডা হৈ গৈছে। এতিয়া মই ইয়াত এয়া 2 চামুচ নেমুৰ ৰস যোগ কৰিম। আৰু ভালদৰে এনেকৈ চামুচ এখনৰ সহায় লৰাই দিছোঁ। এতিয়া তেন্তে আহকচোন আমি প্ৰেজেণ্টেশ্যনৰ পাৰ্টলৈ যাওঁ। যিহেতু প্ৰেজেণ্টেশ্যনটো এটা আটাইতকৈ মেইন পাৰ্ট হয়। প্ৰথমতে এনেদৰে গ্লাছত আইচ কিউব দি ল'ম। লগতে এনেকৈ নেমু দিম। আকৌ এনেদৰে ইয়াত আইচ কিউব দি ল'ম। আৰু গ্লাছটোৰ আধাতকৈ বেছিভাগ এনেদৰে আইচ কিউবৰে ভৰ্তি কৰি ল'ব। এতিয়া ইয়াত এই চাহৰ পানীখিনি দি ল'ম। সজাবৰ বাবে এনেদৰে নেমু এখন ছাইডত কাটি পেলাই এনেকৈ সুমুৱাই দিম। লগতে পুদিনাৰ আগ অকণ এনেকৈ দি দিম। এয়া আমাৰ প্ৰেজেণ্টেশ্যন সম্পূৰ্ণ হৈ উঠিছে। এয়া চাওক আমাৰ আইচ টি তৈয়াৰ হৈ গ'ল। এনেকুৱা গৰমৰ দিনত আপোনালোকেও ঘৰৰ সদস্য তথা ঘৰলৈ অহা আলহীক এনেকৈ আইচ টি খুৱাই ছাৰপ্ৰাইজ কৰি চাব পাৰে। মোৰ এই ৰেচিপিটো কেনে পালে জনাবচোন।